কুৱেশ্যন নম্বৰ 1 সম্ৰাট ঔৰংজেবৰ জন্ম কেতিয়া হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে এই গোটেইখিনি অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ 1658 চনত। কুৱেশ্যন নম্বৰ 2 পলাচী যুদ্ধ বংগৰ নবাব কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে এই গোটেইখিনি অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হৈছে ক নবাব সিৰাজউদ্দৌলা। কুৱেশ্যন নম্বৰ 3 সিৰাজউদ্দৌলাৰ মৃত্যু কেতিয়া হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে এই গোটেইখিনি অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হৈছে গ 1757 চনত সিৰাজউদ্দৌলাৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 4 পলাচী যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 1756 আৰু 57 চনত। কুৱেশ্যন নম্বৰ 5 ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ক 1947 চনৰ বিদ্ৰোহক ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 5 চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। কুৱেশ্যন নম্বৰ 7 ইউৰোপত নৱজাগৰণ সূচনা হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ক ষষ্ঠদশ শতিকা ইউৰোপত নৱজাগৰণ সূচনা হৈছিল। কুৱেশ্যন নম্বৰ 8 আধুনিক শিক্ষা অনুষ্ঠান প্ৰথমতে গঢ়ি উঠে? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে বংগদেশত আধুনিক শিক্ষা অনুষ্ঠান গঢ়ি উঠিছিল। কুৱেশ্যন নম্বৰ 9 1835 চনত পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তন পৰামৰ্শ আগবঢ়াইছিল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে লৰ্ড মেকলে 1835 চনত পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তন পৰামৰ্শ আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 10 আধুনিক শিক্ষা অনুষ্ঠান প্ৰথমতে গঢ়ি উঠে? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে বংগদেশত আধুনিক শিক্ষা অনুষ্ঠান গঢ়ি উঠিছিল। কুৱেশ্যন নম্বৰ 11 উদৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ঘ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়লৈকে উদৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12 উদৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায়? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে গ শিক্ষা সংস্কাৰ আঁচনি উদৰ প্ৰেৰণ পত্ৰক নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 13 আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আনন্দমঠ উপন্যাসৰ ৰচয়িতা। কুৱেশ্যন নম্বৰ 14 সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা হ'ল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা আছিল। কুৱেশ্যন নম্বৰ 15 গ্ৰেণ্ড ট্ৰাংকছ ৰোড কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে 1839 চনত গ্ৰেণ্ড ট্ৰাংকছ ৰোড নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 16 ভাৰতবৰ্ষত প্ৰথমে ৰেল যাতায়াত সূচনা হৈছিল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে 1853 চনত ভাৰতবৰ্ষত প্ৰথমে ৰেল যাতায়াত সূচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17 ভাৰতত প্ৰথমখন ৰেল সেৱা কোন ঠাইৰ পৰা কোন ঠাইলৈ চলিছিল? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ঘ মুম্বাই আৰু থানেৰ মাজত ভাৰতত প্ৰথমখন ৰেল সেৱা
চলাচল কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18 অসমত প্ৰথম ৰেল চলাচল কৰে। ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে গ 1883 চনত অসমত প্ৰথম ৰেল চলাচল কৰিছিল। কুৱেশ্যন নম্বৰ 19 সাৰে জাহাঁ সে আচ্ছা কোনখন আলোচনীত প্ৰকাশ হৈছিল। ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ক ইতিহাদ আলোচনীত সাৰে জাহাঁ সে আচ্ছা আলোচনীখন প্ৰকাশ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 19 ভাৰতবৰ্ষত প্ৰথম টেলিগ্ৰাফ সেৱা প্ৰৱৰ্তন হয়। ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে 1839 চনত ভাৰতবৰ্ষত প্ৰথম টেলিগ্ৰাফ সেৱা প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21 ভাৰতত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হ'ল। ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায় ভাৰতত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমজন ব্যক্তি। যদি ভিডিঅ'টো সকলোকে ভাল লাগিল তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব।